So good evening, welcome back to my YouTube channel. আজি আকৌ এটা মই নতুনকৈ ব্লগ এটা লৈ আহিছো। আজি ব্লগটো এটা বহুত স্পেশাল ব্লগ। এটা বস্তু বনাবলৈ গৈছো মানে খোৱা পটেটো বনাম যিহেতু খুব বেছি ভাইৰেল হৈ আছিল সেইবাবে ময়ো ট্ৰাই কৰি চালো আৰু ঘৰতে ইফালে আলুটো বাকলি কাটি মই ধুই পিনে এনেদৰে লাখুটিডালত ভৰাই লাহে লাহে কাটি গৈছো। মোৰ ওচৰত মেচিন নাই সেইবাবে মই হাতেৰে কাটিছো। পিছে পটেটো চিপটো বনোৱা কেইবাদিনো হ'ল দেই আৰু এয়া চাওকচোন স্প্ৰিংডালৰ নিচিনা হৈছে আৰু এইফালে মই পিঠাগুড়ি দিছো আৰু মই বেচন দি দিছো আৰু এইফালে যি মছলাসমূহ আপোনালোকে দিব বিচাৰে দি দিব আৰু মই এতিয়া ভালদৰে মিক্স কৰি লৈছো। সোৱাদ অনুসৰি নিমখ হালধি এইফালে কেৰাহী গৰম কৰি থৈছো। আলুখিনিত এনেদৰে মিশ্ৰণখিনি দি দিব যিমানটো খায় আৰু ভালদৰে তাৰপিছতে এনেদৰে ভালকৈ ফ্ৰাই কৰি ল'ব। খাবলৈ খুব ধুনীয়া লাগিলে আৰু আপোনালোকে এনেদৰে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এয়া চাওকচোন ফাইনেলি মোৰ হৈ গ'ল আৰু মৰ্নিং কালি আৰু ভিডিঅ' কৰা নহ'ল। কালি সেয়া পটেটো চিপছ বনাইছিলোঁ আপোনালোকক সেয়া দেখুৱালোৱেই। আজি তাৰ নেক্সট দিনাখন এতিয়া কমচে কম 11টা বাজিও গ'ল 12টা মানেই বাজিবলৈ হ'ল চাগে। মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া খুব ধুনীয়া স্ক্ৰাব লৈ আহিছোঁ হোমমেড আপোনালোকে ইউজ কৰিব পাৰে যাৰ ডাৰ্ক চাৰ্কুল আছে আৰু এটা বিলাহী লাগিব ধুনীয়া চাই আৰু এফাল কাটি লৈছোঁ এনেকৈ। এতিয়া চেনি আৰু হালধি মিক্স কৰি এনেদৰে লাহে লাহে ভালকৈ মাছাজ কৰিব আপোনালোকে গোটেই মুখখনত। আপোনালোকে এনেদৰে গামোচা বা টাৱেল এখন পাৰি ল'ব নহ'লে হালধি দাগটো লাগিলে নাযায় কাপোৰৰ পৰা আৰু লাহে লাহে গোটেই মুখখন মাছাজ কৰি দিব আৰু ডিঙিটো আপোনালোকে মাছাজ কৰিবলৈ নাপাহৰিব। মই পিছে লাহে লাহে কৰিছোঁ কিন্তু ভিডিঅ'টোহে স্পীড কৰি দিছোঁ আৰু এয়া মুখখন ধুই আহিছোঁ চাওকচোন কিমান ক্লিন লাগিছে নিজকে বহুত ভাল লাগিছে আৰু এইফালে অকণমান গ্ল' অহা নিচিনাও লাগিছে। চ' আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। থেংক ইউ ছ' মাছ। নেক্সট টাইম